তুমি জানানে, মই যে তুমি অহা বাটেৰেই অহা যোৱা কৰোঁ। সকলো সময়তে তোমাৰ অস্তিত্ব মোৰ মাজত। মই যেন তোমাৰ কাষে কাষে আহোঁ আৰু যাওঁ। মোৰ এই যাত্ৰা অনন্ত কাল ধৰি অসীমলৈ। এয়া মাথো আৰম্ভণি। কল্পনাৰ মাজেৰে মোৰ পাগলামিৰ। এতিয়া ভাবোঁ তোমাক, সপোন দেখোঁ তোমাৰ। শুনিব বিচাৰোঁ তোমাৰ শব্দ আৰু ভাষাৰ সংমিশ্ৰণে মোৰ মনৰ আকাশত তোলা সুৰৰ ঝংকাৰ। সদায় ভাবোঁ মোৰ বুকুৰ সেউজীয়াখিনিৰ লগত তোমাক পৰিচয় কৰাম, কিন্তু মই সংকুচিত। তোমাৰ এটি হাঁহিয়ে মোৰ অস্তিত্বক জোকাৰি থৈ যায়। মই জানো তোমাৰ যোগ্য, যদিহে তোমাৰ প্ৰত্যুত্তৰে মোৰ সমস্ত সেউজীয়াখিনিক হালধীয়ালৈ ৰূপান্তৰিত কৰে। পাৰিম জানো জীয়াই থাকিব হালধীয়াৰ মাজত? কাৰণ হালধীয়াটো মৃত্যুৰ প্ৰতীক।